তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সৌৰভ ব্লগ এণ্ড ডান্স। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা আৰু চবকে হেপী বিশ্বকৰ্মা পূজা। আৰু মোক লাষ্ট ভিডিঅ'টো দিয়াৰ পিছৰ পৰাই আপোনালোকে মোক ইমান ছাপোৰ্ট কৰি কেনে ছাবস্ক্ৰাইব কৰি দিছে। 110 ছাবস্ক্ৰাইবাৰ হৈ গৈছে। আৰু সোনকালে ছাবস্ক্ৰাইবাৰ বঢ়াই দিয়ক যাতে মই আগুৱাই যাব পাৰোঁ। আৰু কালি মই আৰু পাপাই মিলি কেনে এটা মণ্ডপ খুজিছিলোঁ। এই মণ্ডপটোৰ ভিডিঅ' আপোনালোকে এতিয়া চাই কেনে মই ডেক'ৰেশ্যন কৰিছোঁ মই আৰু পাপাই মিলি কেনে, আপোনালোকে চাই লওক। আৰু এতিয়া আমি ৰাতি ডেক'ৰেশ্যন কৰি আছোঁ। কালি বিশ্বকৰ্মা পূজা, সেইকাৰণে আমি এতিয়া ডেক'ৰেশ্যন কৰি আছোঁ পাপা আৰু মই। তো এতিয়া ইয়াতে চাওক, গোটেই কিতাপ চিতাপবিলাক অলপমান এইবিলাক গুচাই আছোঁ। গুচাই কেনে এইখিনিত আমাৰ ডেক'ৰেশ্যন হ'ব। এইবিলাক গুচাওঁ, বেগ চেগ জাপি চাপি এনেকৈ আপোনালোকক দেখাই আছোঁ। হ'ব, এয়া পাপাই ফুলাই আছে বেলুন, এইবিলাক কিতাপ চিতাপত আছে। এইবিলাক চাওক, গোটেই ৰিবন, এইবিলাক আঠা চাঠা ওলাই গৈছে, এইবিলাক ফেভিকল। আৰু এইটো বিশ্বকৰ্মা পূজা। তাৰপিছত ইয়াতে এইবিলাক আমি জাপি এইবিলাক ইয়াতে সজাই আছে পাপাই। এইটো আৰু ষ্টাৰ্ট এটা ৰিবন ষ্টাৰ্ট কৰিছে দিয়া পূৰা একদম। পাপাই ইয়াতে কামত লাগি আছে পূৰা কালি একদম। আৰু এতিয়া চাগে লাইটটো দিয়া হ'ব, চাওক কি হয়। কাজলতা তুমি মোৰে নগৰীৰ গাগৰি বুলি মাতোনে ৰাংঢালি, হোৱা চোৱা আকাশলে পক্ষী যাকে মাতিছে তোমাক দেখি হাত বাউলি, মাতিছে তোমাক দেখি হাত বাউলি। আউলি বাউলি কলা চুলি তাৰি কৰি দিয়া মুকলি খোপাতি খুলি, দেখি তোমাৰ হাঁহি বেদনা যায় উৰি, পাহৰো দুখ ভাগৰ তোমাকে ভাবি। প্ৰেমৰে শিকলি চিঙু চিঙু হয়, চিৰ যুগমীয়া মোৰ মৰম সঁচাকৈ। প্ৰেমৰে বাটতে পৰিলো সঁচাকৈ, জানো নাহিলে কাষলে মোৰ হিয়া ভাগিৰ। কাজলে থাকিছে চকু চাবলে দিয়া নামকো, বলিয়া তোমাতে হলো সকলো তুমি মাথো। কাজলে থাকিছে চকু চাবলে দিয়া নামকো, বলিয়া তোমাতে হলো। Next day. গাইজ এতিয়া মই গা চা ধুব যাম। এতিয়া গাড়ীটো ধুই আহিলোঁ। তো এতিয়া আজি ৰাতিপুৱা নেক্সট ডে, আজি পূজা, তো তাতে মণ্ডপটো আছে। আৰু মই গাড়ীটো ধুলোঁ। গাড়ী ধোৱা ভিডিঅ' নকৰিলোঁ, মই মোবাইলটো লৈ যাব পাহৰি গ'লোঁ, স্কুটিখন ধুলোঁ। আৰু এতিয়া আৰু কি ক'ম, আমাৰ মায়ে পূৰা একদম ফল মূল কাটি আছে। এয়া একদম পূজাৰ আয়োজন চলিয়ে আছে। এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আমাৰ ফল মূল কটা হৈ গৈছে, মায়ে একদম পূৰা ৰেডি কৰি দিছে। এতিয়া ইয়াতে পাপাই চাকি দিব, আৰু এইবিলাক মই আৰু পাপাই একেলগে চাকি দিম। আৰু এইবিলাক গোটেই ৰেডি, আপোনালোকে চাওক। এতিয়া লাইটটো জ্বলি যাব, চাওক আপোনালোকে। কাজলতা তুমি মোৰে নগৰীৰ গাগৰি বুলি মাতোনে ৰাংঢালি, হোৱা চোৱা আকাশলে পক্ষী যাকে মাতিছে তোমাক দেখি হাত বাউলি, মাতিছে তোমাক দেখি হাত বাউলি। আউলি বাউলি কলা চুলি তাৰি কৰি দিয়া মুকলি খোপাতি খুলি, দেখি তোমাৰ হাঁহি বেদনা যায় উৰি, পাহৰো দুখ ভাগৰ তোমাকে ভাবি।
A few moments later. তো গাইজ এতিয়া আমি যাবলৈ ওলাইছোঁ জেঠীহঁতৰ ঘৰত আৰু এই যাব ওলাইছিলোঁ মাত্ৰত তেতিয়াই এজন ল'ৰা আহি কিনে মানে প্ৰসাদ দি থৈ গ'ল দিছে আজি পূৰা একদম মিঠাই চিঠাই ভৰ্তি হৈ গৈছে এইবিলাক আৰু এইটো চাওক এইটো যে আমাৰ মণ্ডপটো এটাত তলত চাব হা এইটো ৰ'ব এক ছেকেণ্ড তল পিনে তাৰপিছত এইবিলাক এইবিলাক চাওক দিছে সেইবিলাক গোটেই লাইট হৈ আছে এইটো কালি পাপাই কৰিছিলে একদম ৰ'ব এক ছেকেণ্ড এইটো চাওক এইবিলাক এইটো এনেকৈ এটা টেবুলতে পূৰা একদম আঠা চাঠা লগাই দিওঁ নেকি এইখন টেবুলতে এনেকৈ চাইডে এইখিনি টেবুলকত মুকলি আকাশৰে পখিলা তুমি উৰিছা বুকুৰে মাজত দুভৰিত নুপুৰৰে গুণ গুণনি নাচিছে মৰমে তালত মুকলি আকাশৰে পখিলা তুমি উৰিছা বুকুৰে মাজত দুভৰিত নুপুৰ A few moments later. তো গৈ আছোঁ এতিয়া পূৰা তো গাইজ এতিয়া আমি আহি গ'লোঁ জেঠীহঁতৰ ঘৰৰ পৰা আৰু আহি কিনে মানে ইয়াতে চাকিটো নুমাই গৈছিল আৰু এতিয়া চাকিটো জ্বলাই দিওঁ মই তো ৰ'ব আহি আছে তো গাইজ এতিয়া ৰাতিৰ চাওকচোন একদম কি ধুনীয়া লাগি আছে চাওক তল পিনে এনেকুৱা লাইটবিলাক জ্বলি আছে একদম এইবিলাক আৰু ওপৰত চাওক এইবিলাক এনেকৈ তো গাইজ তো এতিয়া মানে পূৰা চাকি দিয়া খতম হৈ গ'ল আৰু ভিডিঅ'টো এণ্ড কৰা নাই তো সেইকাৰণে ভিডিঅ'টো এণ্ড কৰি দিওঁ তো লগ পাম এটা নতুন ভিডিঅ'ত আৰু নতুন ঠাইত তো আৰু পূজা আহি আছে ব্লগ বনাম আৰু মোৰ বাৰ্থডেও আহি আছে যদি বাৰ্থডে পাতা হয় তেনেহ'লে ব্লগ বনাম আৰু যদি পাতা নহয় ব্লগ নবনাওঁ তো তাকে ক'লোঁ আৰু বাই এইটো এটা শ্বৰ্ট চিম্পল ভিডিঅ' আছিল আৰু এইটো আপোনালোকে ভাল পাইছেনে নাই বেয়া পাইছে কমেণ্টত ক'ব আৰু সোনকালে অলপমান ছাবস্ক্ৰাইব আৰু কৰি দিয়ক তো বাই চুলি তাৰি কৰি দিয়া মুকলি খোপাতি খুলি দেখি তোমাৰ হাঁহি